চালা আজি দেখোন কাম চামে কনাই আজি পচলা আৰু মাংসকে খাং নেকি কেনেকুৱা হয় জনাব দে আপোনালোকে কমেন্ট কৰি বনাম আমিনো বড় মানুহবিলাক কেনেকৈ খাং কল পচলা আৰু মাংস আপোনালোকে ভাল লাগিলে ক'ব দে নিশ্চয় ক'ব এতিয়া আমি কি কৰিম পচলাটো কাটিম ইয়াৰ যিটো কোমল কোমল অংশ হয় সেইটো আমি কি কৰিম ধুনীয়াকৈ কাটি ল'ম এতিয়া আমি ধুনীয়াকৈ ধুই ল'লোঁ গোটেইখিনি ধুই এতিয়া আমি বাচনত ধুনীয়াকৈ উঠাম ধুই উঠি কাটিম কাটি আকৌ আমি ধুম পচলাবোৰ সৰু সৰুকৈ কাটি ল'ম যাতে আমাৰ বনোৱাত সুবিধা হয় সেইটো কাৰণে আমি কি কৰিম সৰু সৰু কাটিম ৰেডি হৈ গ'ল এতিয়া মুৰ্গীৰ মাংস আৰু পচলাই দি বনোৱাহে কথা মজা কিন্তু খুব মজা লাগে দেই কিন্তু আজি পচলাৰ মাংস আৰু মুৰ্গী আপোনালোকে যদি খাব বিচাৰে আহিব পাৰে আহক আহক আহিব পাৰে আপোনালোকে যদি খাব বিচাৰে এবাৰ আহিব পাৰে লোকেল মুৰ্গী কাটি আছোঁ লোকেল লোকেল মুৰ্গী লোকেল মাংস কাটি আছোঁ এতিয়া পচলা দি আজি খোৱাহে কথা খাম পচলাৰে বন্ধুসকল কেনেকুৱা হয় আপোনালোকে জনাব আজি মুৰ্গী লোকেল মুৰ্গী আৰু হ'ল পচলা এয়া হ'ল পচলা এই মাংস পিঁয়াজ নহৰু নিমখ ৰং আৰু এইটো হ'ল মিঠাতেল গোটেইখিনি আমাৰ মানে কি গোটেইখিনি যোগাৰ কৰি লৈছোঁ এতিয়া মই কেনেকৈ বনাম এইটো কেৰাহী আমি জুইতে বনোৱাৰ কাৰণে আজি যোজা কৰিলোঁ জুইত বনাম এতিয়া মই তেল দিম এইটো তেল দিলোঁ আচলতে জুইত বনোৱা খাদ্যৰ সোৱাদেই বেলেগ সেইটো কাৰণে মই আচলতে জুইতে বনালোঁ এতিয়া মই মাংসটো দিম মাংসটো ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম এতিয়া
ইয়াত পিঁয়াজ দিলোঁ। পিঁয়াজ দি এতিয়া অকণমান ফ্ৰাই কৰিম। কিছু ফ্ৰাই হোৱাৰ পিছত নহৰু দিম। যিখিনি এইটো নহৰু থোৱা আছে সেইটো দিম বাৰু। অকণমান পিঁয়াজটো ফ্ৰাই হৈ যাওক। এয়া ভাজাখিনি ঠিকে আছে নাই সেইটো আপোনালোকে চাই ল'ব। যেতিয়া মাংস আৰু পিঁয়াজ বা ধুনীয়াকৈ মিহলি হৈছে তেতিয়া আপোনালোকে নহৰুখিনি দিব। এইটো নহৰু দিলোঁ মই, কিন্তু এতিয়া হালধিটো এতিয়া দিব নালাগে। এইটো নহৰু দি দিলোঁ। আপোনালোকে জলকীয়া গোটেইখিনি দিয়াৰ পৰা যি মছলা দিয়ে সেইটো ফাৰ্ষ্ট টাইম যেতিয়া মাংসটো ভাজিব তেতিয়া আপোনালোকে দি লওক। কাৰণ নহ'লে যেতিয়া পচলাটো ভাজিম তেতিয়া ধৰক যিবিলাক মছলা সেইবিলাক দিলে বস্তুটো ভাল নহয়, কাৰণ পচলাত পানী থাকে। তেতিয়া আমি মাংসখিনি খুব ধুনীয়াকৈ মানে ভাজি ল'ম গোটেইখিনি, যাতে আমাৰ খাব পৰা হৈ যায়। তাৰপিছত আকৌ আমি কি কৰিম, মাংসখিনি উঠাম বাচন এটাত, উঠাই থৈ আমি পচলা আকৌ ভাজা আৰম্ভ কৰি দিম। মাংসখিনি উঠোৱা হৈ গ'ল। এতিয়া মই কি কৰিম, এইখিনি পচলা, এই পচলাখিনি ধুনীয়াকৈ এতিয়া কেৰাহীত ভাজি ল'ম আমি। আপোনালোকে চাই থাকক। এতিয়া ইয়াৰ পৰা পানী ওলাব, পচলাৰ পৰা ধুনীয়াকৈ পানী ওলাব। সেই পানীখিনিকে ধুনীয়াকৈ পচলাখিনি সিজাই লওক। কিন্তু ইয়াত আপোনালোকে পানী কেতিয়াও নিদিব। পানী দিলে খুব বেয়া লাগে, মানে পানী লাগিব আৰু সেইখন আঞ্জা একো সোৱাদ নহয়। এতিয়া মানে ঢাকি দিম। এইখন ঢাকনি মাৰি দিছোঁ। এইটো মাংস যিটো উঠাই থোৱা আছিলে, এই মুৰ্গীৰ মাংসটো এতিয়া আমি ইয়াত দি দিম। ধুনীয়াকৈ দি দিলোঁ। লোকেল মুৰ্গীৰ মাংসখিনি দি দিলোঁ ইয়াত। দি এতিয়া কি কৰিম, ধুনীয়াকৈ ধুনীয়াকৈ ফ্ৰাই কৰিম। আকৌ নতুনকৈ ফ্ৰাই কৰি ধৰা তোমাৰ নিমখ হালধিটো এতিয়া দিম। কিন্তু হালধিটো কি হয়, আগতে যেতিয়া দিয়া যায় তেতিয়া দিলে তোমাৰ মানে ধৰক পূৰা যোৱাৰ চান্স থাকে, ক'লা হয়। এতিয়া আমি হালধিটো দিম। হালধি দিলোঁ ইয়াত। হালধি দি ধুনীয়াকৈ লাৰি দিলোঁ। লাৰি দি আছোঁ। কণীখন গুচাই এতিয়া লাৰি দিলোঁ। চালোঁ কেনেকুৱা হৈছে। যি দিয়ে, কাৰোবাৰ ধৰক তেজপাত দিব পাৰে, কোনোবা ধৰক জলকীয়া বেছিকৈ খাই বেছিকৈ দিব পাৰে। নিমখটো চাব পৰা হৈ গৈছে। এবাৰ আকৌ আমি ঢাকি দিলোঁ। চালা ভাজি লওঁ না, এইটো পচলা আৰু মাংস কেনে হৈছে বাৰু, খাই চাওঁ হা। মইতো দেখুৱাইছোঁ ভিডিঅ'ত বোলে ভাল হৈছে, মই নিজে খালেহে গম পাম। মস্তি মজা। চাওক না ভাই, মাংসৰ কালাৰ চাওক। মজা। পচলা আৰু মাংস সেইদিনাখন কথা দেচোন, খাই যদি আহিব পাৰে, আকলে খাই আছোঁ দিয়ক। খুব মজা লাগছি। হয় খুব ধুনীয়া। যদিও ধেমালি কৰিছোঁ। আৰু ইউৰিক এচিড থকা মানুহে পচলা খাব পাৰে, স্বাস্থ্যৰ কাৰণে ভাল। আৰু এইবিলাক মাংস পেট ভৰাই খালেও আপোনালোকৰ কোনো অসুবিধা নাই। খালেহে গম পাব। মাংসৰ পিচ চাওক না। বজাৰত কিনি খাব দৰকাৰ নাই, ঘৰতে লোকেল মুৰ্গী এটা আনক, পচলা কাটক আৰু
দন টানি